নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ কিচেনলৈ আপোনাক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটি কেকৰ ৰেচিপি লৈ আহিছোঁ। কেকটো মই পিঠাগুড়িৰে বনাইছোঁ। এই কেকটো বনাই খাবলৈ বহুতেই সোৱাদযুক্ত হয় আৰু দেখিবলৈও ধুনীয়া হয়। তেনেহ'লে আহকচোন চাওঁ মইনো আজি কেনেকৈ বনালোঁ এই কেকটো। কেকটো বনাবৰ কাৰণে মই লৈছোঁ পিঠাগুড়ি, চেনি, কেইটামান কাজু, কোকা পাউডাৰ, বেকিং পাউডাৰ, ঘি আৰু কুহুমীয়া গৰম পানী। কেকটো বনাবৰ কাৰণে মই প্ৰথমতে 2 কাপ ভজা পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি 5 মিনিট ভালদৰে ভাজি ল'ব লাগে। যদি পিঠাগুড়িখিনি ভাজি লোৱা হয় তেন্তে কেকটো খাবলৈ বহুতেই সফ্ট হয়। আধা কাপ গুড়ি কৰি লোৱা চেনি লৈছোঁ। আধা চামুচৰ কম বেকিং পাউডাৰ লৈছোঁ। এতিয়া মই সামগ্ৰীখিনি ভালদৰে মিহলাই ল'ম। এতিয়া মই 3 চামুচ ঘি দি আকৌ মিশ্ৰণটো ভালদৰে মিহলাই ল'ম। আপোনালোকে ঘি সলনি ৰিফাইন অইল ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু ঘি গোন্ধটো বেছি ভাল পাওঁ সেইকাৰণে মই ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান নিমখো দিব পাৰে। এতিয়া মই মিশ্ৰণটো মঠিবৰ কাৰণে 1 কাপ কুহুমীয়া গৰম পানী লৈছোঁ। গৰম পানীখিনি একেলগে দি নিদিব, কাৰণ পিঠাগুড়িখিনি ভজাৰ কাৰণে পানীখিনি সোনকালে শুহি ল'ব পাৰে। এনেদৰে অলপ অলপকৈ পানীখিনি দি মিশ্ৰণটো বনাই ল'ব। মই আৰু অলপ পানী দিছোঁ। এতিয়া মই এডাল উইক্সৰ সহায়ত মিশ্ৰণটো ভালদৰে ফেটি লৈছোঁ। মিশ্ৰণটো বেছি পনীয়াকৈ নিদিব, আমাৰ মিশ্ৰণটো প্ৰায় ৰেডি হৈছেই। এতিয়া মই ইয়াত 1.5 চামুচ কোকো পাউডাৰ মিলাইছোঁ। কোকা পাউডাৰখিনি ভালদৰে মিহলি নোহোৱালৈকে মিশ্ৰণটো ফেটি থাকিব। ইয়াত কোকো পাউডাৰখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। আজি মই কেকটো ইডলি শেপত বনাম, সেইকাৰণে মই এডাল ইডলি ষ্টেণ্ড লৈছোঁ। ইডলি ষ্টেণ্ডটোৰ বাতিকেইটা ভালদৰে ঘিৰে ঘঁহি ল'ব লাগে। এনেদৰে মই গোটেইকেইটা বাতিতে ঘি অলপ অলপ ঘঁহি লৈছোঁ।
এতিয়া মই পিঠাগুড়ি মিশ্ৰণটোৰ পৰা অলপ অলপকৈ গোটেইকেইটা পাতিত দি যাম। মিশ্ৰণটো এনেদৰে দিব লাগে। এতিয়া মই কাজু বাদামেৰে এনেদৰে সজাই দিছোঁ। মই আৰু এটা দেখাই দিছোঁ। এতিয়া মই গেছ ষ্টভটো জ্বলাই লৈছোঁ আৰু কুকাৰ এটা পাতি দিছোঁ। যিহেতু মই কেকটো ষ্টেম কৰিম সেইকাৰণে কুকাৰৰ ভিতৰত মই অকণমান পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি প্ৰায় 2 মিনিটমান গৰম হ'ব দিম। তাৰপিছত গেছৰ ফ্লেমটো কমাই দিম। এতিয়া মই ষ্টেণ্ডডাল পাতি দিছোঁ আৰু গেছৰ ফ্লেম ল' কৰি ৰাখিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন লগাই মই কেকটো ষ্টিম হ'বলৈ দিলোঁ। বিশ মিনিটমান পিছত মই কেকটো এবাৰ চেক কৰিছোঁ। কেকটো প্ৰায় ৰেডি হৈ গৈছেই। এতিয়া মই কুকাৰৰ পৰা উলিয়াই কেকটো 10 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত এখন চুলিৰে মই কেকটো উলিয়াই ল'ম। এনেদৰে মই গোটেইকেইটা কেক উলিয়াই ল'ম। কেকটো বহুত ছফ্ট হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে। এনেদৰে কেকটো মৌৰ সৈতে পৰিৱেশন কৰিবচোন। আজি মোৰ ৰেচিপিটো কেনে পালে ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।